বছৰ কাৰণে হয় আমাৰ তামোলপুৰৰ কাৰণে আজি গৌৰৱৰ দিন এই আজিৰ দিনটোত আমাৰ এটা মডেল ডিগ্ৰী কলেজ আপোনাৰ কুমাৰীকাটাৰ দাউগাংবাৰীত আজি শিলান্যাস হৈ গ'ল মানে আৰম্ভণি হৈ গ'ল আৰু এতিয়া কনষ্ট্ৰাকশ্যন হ'ব আৰু যদি শীঘ্ৰে এই কনষ্ট্ৰাকশ্যনটো সম্পূৰ্ণ হয় তেতিয়া লগে লগে আপোনাৰ তাত মানে আমাৰ একাডেমিক ছেশ্যনটো আৰম্ভ কৰা যাব আৰু সেইটো এটা এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট কলেজ য'ত বিল্ডিং চৰকাৰে দিব এতিয়া অলৰেডি 16 কোটি টকা মানে দি দিছে ইয়াৰ পিছত আপোনাৰ কি কয় শিক্ষক সব গভৰ্ণমেণ্টে এপইণ্টমেণ্ট দি দিব বিল্ডিংটো হোৱাৰ লগে লগে গতিকে লগে লগে গোটেই মানে ক্লাছটো আপোনাৰ বিল্ডিং হোৱাৰ শেষতে ধুনীয়াকৈ চলি যাব গতিকে ভেঞ্চাৰ্ছ কলেজবিলাকক লৈ পেলাই যিখিনি জটিলতা ইয়াত আছিলে ইয়াত এই ডিগ্ৰী কলেজটোৱে বহুখিনি সকাহ দিব আৰু বাকী ভেঞ্চাৰ স্কুলখিনিও যিহেতু আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন হ'বই গতিকে মই ভাবোঁ যে ডিগ্ৰী লেভেললৈকে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আমাৰ তামোলপুৰৰ লোকেল মানুহৰ এতিয়া বহুখিনি সুবিধা হ'ব ৰঙিয়া বা অন্যান্য জেগাত মানে যেনেকুৱা ধৰণৰ যায় ঘৰ ভাড়া বিচাৰি হাহাকাৰ দুখীয়া মানুহ যাব নোৱাৰে এইবিলাকৰ সমস্যা সমাধান হৈ যাব লগতে ইয়াত ছায়েন্স ছেকশ্যনো আৰম্ভ কৰিম বুলি আজি ঘোষণা কৰি গৈছে গতিকে একেবাৰতে দুইটা মানে ছেকশ্যন যদি চলি যায় তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুখিনি সুবিধাজনক হ'ব আমাৰ মছলপুৰলৈ যিহেতু আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ তামোলপুৰৰ পৰা বা আমাৰ পূব ছাইডৰ পৰা অহা যোৱা কৰাটো কোনো ৰাস্তা নাছিলে ৰঙিয়া হৈ পেলাই ঘূৰি যাব লাগে বৰমা হৈ সোমাই যাব লাগে এতিয়া আমাৰ পাগলা দিয়াৰ যিটো বৰমা ধমধমা তামোলপুৰ ধমধমা বৰমা যিটো ৰড বা বৰমা ধমধমা তামোলপুৰ অহা যিটো ৰড তাত আমাৰ পাগলাৰ দলং নিৰ্মাণৰ কাৰণে আমাৰ PWD মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ব্ৰিজ এটা অকল চেংচনেই নহয় তেওঁ ৱৰ্ক অৰ্ডাৰ দি আজি কাম আৰম্ভ কৰিলে সেই ব্ৰিজখন গতিকে সেই ব্ৰিজখন হৈ যোৱাৰ পিছত বহুতখিনি মানে আমাৰ যোগাযোগৰ ক্ষেত্ৰত সুবিধা এতিয়া হ'ব মছলপুৰলৈ অহা যোৱাৰ কাৰণে কোনো সমস্যা নাথাকিব ইয়াৰ পিছত ওদালগুৰি তামোলপুৰ পথ আছিলে আমাৰ তামোলপুৰৰ পৰা ওদালগুৰিলৈকে এই ৰাস্তা অলৰেডি কমপ্লিট মানে হ'ল কিন্তু উদ্বোধন হোৱা নাছিলে আজি সেইটো ৰাস্তাও তেখেতে ফৰ্মেলি উদ্বোধন কৰি দিছে বৰ্ড চুক্তি অনুযায়ী আমাৰ তামোলপুৰত এটা মেডিকেল মানে কলেজ কাম আপোনাৰ কেঞ্চাৰ মানে হস্পিটেল সেইটো আমাৰ ইয়াত স্থাপন কৰাৰ কথা আছিলে আৰু সেই হিচাপে আজি তেখেতে ইয়াত আহি মেডিকেল কলেজ স্থাপন কৰাৰ কাৰণে মাটিটো চাবলৈ আহিছে আৰু আমাৰ তামোলপুৰৰ ৰাইজে আৰু আমাৰ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই অলৰেডি কচুবাৰীৰ যিটো ৰিজাৰ্ভ মাটি আছে সেই মাটিটো তেখেতক আজি দেখুৱাইছে আৰু প্ৰস্তাৱ দিছে এতিয়া সেই মাটিডোখৰখন আমাৰ হস্পিটেলৰ কাৰণে চুইটেবল অকল অফিচিয়েল কিছু যাৱতীয় কাম আছে যিহেতু চিফ আমাৰ ইয়াৰে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ ঘৰৰে হয় গতিকে এই মাটিৰ কামখিনি 2 এদিনতে আমাৰ সম্পন্ন হ'ব আৰু লগে লগে ইয়াত আমাৰ মেডিকেল কলেজখনৰ কাম আৰম্ভ হৈ যাব গতিকে সেয়া আমাৰ তামোলপুৰৰ কাৰণে মানে আমি আশা কৰাতকৈ বহুত বেছি আজি আমি মানে ইয়াত মানে কি কয় দেখিবলৈ পালোঁ যে বিভিন্ন আঁচনি ৰূপায়ণ হোৱাটো এইবিলাক আমাৰ আগতে জাষ্ট দাবী হিচাপে আছিলে আমি কথা পাতি আছিলোঁ ইয়াৰ পিছত এসপ্তাহমানৰ ভিতৰতে আমাৰ কি কয় সেইটো কাৱৰবাহা লতিবাৰী নাগৰিজুলি যিটো ৰাস্তা সেই ৰাস্তা আৰম্ভ কৰা হ'ব ইয়াৰ পিছত আৰু কেইটামান তেনেকুৱা ধৰণৰ আছে আমাৰ নাওকাটাত তাত শুক্লায়ত এটা BEd কলেজ মানে স্থাপনৰ কথা আছে সেইটোও হয়তো আমাৰ এই ফেব্ৰুৱাৰীৰ ভিতৰত মানে হৈ যাব BEd কলেজখনো তো তেনেকুৱা ধৰণৰ আৰু আমাৰ জিলা এইটো আমি চেষ্টা কৰি আছোঁ আজিও তেখেতে ঘোষণা কৰিছে যে তামোলপুৰ আৰু এতিয়া আমাৰ সাব ডিভিজন নহয় এতিয়া জিলা হ'ব সম্পূৰ্ণভাৱে তামোলপুৰ জিলা হ'ব এতিয়া আৰু আমি মছলপুৰৰ লগত নাথাকোঁ আমাৰ তামোলপুৰ সাব ডিভিজনে এটা জিলা স্বীকৃতি পাব আৰু সেইটো অতি শীঘ্ৰে আমি আশা কৰিছোঁ নিৰ্বাচনৰ আগে হয়তো ইয়াৰ অধিসূচনা হৈ যাব পাৰে কোনটো BTC টেট শিক্ষকখিনিৰ ক্ষেত্ৰত আজি আমাৰ চিফ ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত আলোচনা হৈছে যে এইটো অতি কম দিনৰ ভিতৰত আলোচনা কৰি ফালে এটা সিদ্ধান্তত আহিব তেওঁলোকৰ ৰেগুলেশ্যনৰ ব্যৱস্থাটো ল'বৰ কাৰণে গতিকে কিমান পোষ্ট আছে কিমান পোষ্ট ইয়াত দিলে তেওঁলোকক মানে আপোনাৰ ৰেগুলাৰাইজ কৰিব পৰা যাব সেইটো কম দিনৰ ভিতৰতে সিদ্ধান্ত হৈ যাব সবৰে চাকৰি হৈ যাব 390গৰাকী যিখিনি আপোনাৰ পাবলগীয়া স্যালাৰি আছে সেই স্যালাৰিটো প্ৰায় হ'ব বুলি কৈছে অলৰেডি ৰিলিজ কৰি দিছে আৰু তেওঁলোকৰ ৰেগুলেশ্যনৰ কাৰণে অলৰেডি আজি কথা পাতিছে
আমাৰ চিফ ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অতি শীঘ্ৰে মানে ইয়াৰ ওপৰত এটা সিদ্ধান্ত হ'ব ৰেগুলেশ্যনৰ। ডিগ্ৰী মডেল কলেজ হোৱাৰ পিছত যিখিনি তামোলপুৰত পুৰণা ভেঞ্চাৰ ষ্টেজত আছে তেওঁলোকৰ কি হ'ব কলেজত? তেওঁলোকৰ প্ৰভিঞ্চিয়েলাইজেশ্যন হ'ব, তেওঁলোকৰ যিটো ছিষ্টেম সেইটো হ'ব আৰু আজি যিটো আমাৰ গভমেণ্টৰ ডিগ্ৰী কলেজ সেইটো গভমেণ্ট কলেজ হিচাপে হ'ব, গতিকে সেইটো প্ৰভিঞ্চিয়েলাইজ হৈ থাকিব। এটা টাইপৰ আমাৰ কলেজ আছে, এটা হ'ল গভমেণ্ট কলেজ, এটা হ'ল প্ৰভিঞ্চিয়েলাইজেশ্যন কলেজ। গতিকে আমাৰ তামোলপুৰত দুখন আৰু কুমাৰীঘাটাৰ সেইটো প্ৰভিঞ্চিয়েলাইজেশ্যন কলেজ হ'ব, কাৰণ নিডত আছে আৰু বড়ো একৰ্ডত এটা চুক্তি সম্পন্ন হৈছে আৰু তাত BTC এৰিয়াৰ গোটেই কলেজ আৰু স্কুলবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ক্ষেত্ৰত অসমৰ বৰ্তমানৰ যিটো প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট সেই এক্টটো মানে ইয়াত মানে লাগু নহ'ব নিড বেচিছত। যদি তামোলপুৰত এইখিনি কলেজ দৰকাৰ নাগৰিজুলীয়, এই গোটেই কলেজখিনি প্ৰভিঞ্চিয়েলাইজেশ্যন হ'ব, গতিকে সেইটোৱেই কথা। থেংক ইউ ছাৰ।